তিল গাহৰি কোনে কোনে খাই ভাল পায় বাৰু? আজিৰ ৰেচিপিটো হৈছে আমাৰ তিল গাহৰি। নমস্কাৰ সকলোকে। মোৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালেই আছে। প্ৰথমে আমাৰ গাহৰিখিনি বইল কৰি লোৱা হ'ল। তাৰ পাছত এয়া তেলত দিয়া হৈছে তেজপাত আৰু শুকান জলকীয়া। লগতে দিয়া হৈছে কেঁচা জলকীয়াও। তাৰপিছত দিয়া হৈছে পিঁয়াজ। পিঁয়াজখিনি অকণমান ৰঙা হোৱাকৈ ভাজি থকা হৈছে। আপোনালোকে বাৰু কোনে কোনে গাহৰি মাংস খাই ভাল পায় কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে তিল দিয়া গাহৰি খাইছে নাই তাকো জনাবলৈ নাপাহৰিব। আৰু এইফালে আমাৰ কেৰাহীত দিয়া হ'ল বইল কৰি থোৱা গাহৰিখিনি। মাংসখিনি অলপ সময় ভজাৰ পাছত তাতে দিয়া হ'ল নিমখ আৰু এয়া দিয়া হৈছে আদা নহৰুৰ পেষ্টখিনি। সেইটো ওলাইছে গান। হ'ব না আদা নহৰু আৰু এইফালে অকণমান দিয়া হৈছে কালাৰৰ বাবে কাশ্মীৰী লাল মিৰ্চ। আৰু লগতে দিয়া হৈছে হালধি, ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ। হ'ব আৰু একেবাৰে শেষত দিয়া হৈছে গাহৰিৰ মেইন ইনগ্ৰিডিয়েণ্ট তিলখিনি। তিলখিনি অৱশ্যে মিক্সিত অকণমান মিহিকৈ মাৰি লোৱা হৈছিল। পিচি দিলে তেলটো উঠে ন। গাহৰি লভাৰসকলক সুধিছোঁ দেই, মাংসখিনি দেখি কাৰ কাৰ খাবলৈ মন গৈছে বাৰু? তিলৰ লগত অৱশ্যে গাহৰি মাংস বুলিয়েই নহয়, ব্ৰইলাৰ মাংসৰো এনেকৈ বনাই খাব পাৰি। আপোনালোকেও এনেদৰে এদিন বনাই খাবচোন, খাবলৈ বহুত বেছি সোৱাদ লগা হয়। এয়া আমাৰ তিল দিয়া গাহৰি মাংস ৰেডি হৈ গ'ল। অন্য এটা নতুন ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ আহিছোঁ, বাই।